ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তিতাবৰতো শিশু দিৱস পালন কৰা হয়। শিলিখাবাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। এই সন্দৰ্ভত আমাৰ তিতাবৰৰ সংবাদদাতা চিত্ৰকমল বেজবৰাই যুগুতাই এক প্ৰতিবেদন আগবঢ়াইছে। হয়, দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন আৰু সেই উপলক্ষে ৰাজ্যৰ লগতে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে শিশু দিৱস উদযাপন কৰা হৈছে। নেহৰু খুৰাৰ শিশু দিৱস, নেহৰু খুৰাৰ শিশুৰ প্ৰতি থকা মৰম প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মাজতে এতিয়া প্ৰবাহিত হৈ আছে। গতিকে আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ তিতাবৰৰ শিলিখাবাৰী কঁখালগাঁও অংগনবাড়ী কেন্দ্ৰত আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱক আহিছে আৰু তেওঁলোকে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰিছে। পুৱাৰ ভাগত তেওঁলোকে পণ্ডিত জৱাহৰলাল নেহৰু মাল্যৰ্পণ কৰিছে, তেওঁলোকে বন্তি প্ৰজ্বলন কৰিছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে এখন সভা অনুষ্ঠিত কৰিছে আৰু কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ সেই পণ্ডিত জৱাহৰলাল নেহৰু খুৰাৰ প্ৰতি তেওঁলোকৰ নেহৰু খুৰাৰ যি মৰম, যি ভাল পোৱা আছিল সেই কণ ছাত্ৰ ছাত্ৰী শিশুসকলৰ প্ৰতি সেই মৰম ভাল পোৱা তেওঁলোকৰ মাজত প্ৰবাহিত হৈ আছে। এই মুহূৰ্তত আমি ছাত্ৰ ছাত্ৰীসকলক আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে আমি অভিভাৱকসকল আছে, তেওঁলোকৰ কৰ্তৃপক্ষ আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। সমান্তৰালভাৱে কণ ছাত্ৰ ছাত্ৰীসকল আছে, প্ৰথমতে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে কি ক'বা, কেনেকুৱা লাগিছে এই মুহূৰ্তত নেহৰু খুৰাৰ কি ক'বা? বহি লোৱা বহি কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দৃষ্টিপ্ৰিয়া হাজৰিকা, কেন্দ্ৰৰ নাম শিলিখাবাৰী কঁখালগাঁও অংগনবাড়ী কেন্দ্ৰ। মই আজি শিশু দিৱসৰ সভাত জৱাহৰলাল নেহৰুৰ বিষয়ে চমুকৈ দুআষাৰ ক'ম। ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব। পণ্ডিত জৱাহৰলাল নেহৰু 1899 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হয়। তেওঁৰ পিতৃ মতিলাল নেহৰু, তেওঁৰ পত্নী মৃত্যু স্মৃতি গোটৰ টাবত এপাহ গোলাপ ফুল পৰিধান কৰিছিল। তেওঁ শিশুবোৰে তেওঁক মৰমতে নেহৰুক বুলি মাতিছিল। সেয়েহে 14 নৱেম্বৰ দিনটো সমগ্ৰ ভাৰততে শিশু দিৱস হিচাপে পালন কৰা হয়। নমস্কাৰ। হয়, পণ্ডিত জৱাহৰলাল নেহৰু খুৰাৰ কথা তেওঁলোকে অতি ধুনীয়াকৈ তেওঁলোকে বৰ্ণনা কৰিছে। যিহেতু প্ৰতিজন শিশুৰ মাজতে নেহৰু খুৰাৰ মৰম প্ৰবাহিত হৈ আছে, এই মুহূৰ্তত আমি ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এটা কি ক'বা, কেনেকুৱা লাগিছে এই মুহূৰ্তত? কি গাবা, নেহৰু খুৰাৰ কিবা এটা গাবানে? কিন্তু বেয়া পালা, তুমি আঁতৰি গুচি গ'লা। তোমাৰ মৰম যেনে আমাক সদায় মাতি থাকা। 14 নৱেম্বৰ আহিলে তোমালৈ মনত পৰে। তই যে গোলাপ পাহি আছে হাঁহি মাতি কণ শিশুবোৰ লগত আছে নাজানো নাতি নাজান পুৰণ দি নাজান ভকতি। আমি পুৱা গধূলি প্ৰাৰ্থনা কৰিছোঁ সকলোৱে থাকা তুমি। নমস্কাৰ। পৰিচালিকা কৰি আছে, আমি এটা অতি সুন্দৰ কবিতা পাঠ কৰি দেখুৱাইছে। মুহূৰ্তত নেহৰু খুৰাৰ প্ৰতি নেহৰু খুৰা গুচি গ'ল। তেখেতে কণ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছে যে কি ক'ব এই মুহূৰ্তত এটা সুন্দৰ পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুন্দৰকৈ বৰ্ণনা কৰিছে নেহৰু খুৰা। কেনেকুৱা লাগিছে এই মুহূৰ্তত কি ক'ব? মোৰ অতিকে ভাল লাগিছে। বিশেষকৈ এই কেন্দ্ৰৰ শিশুসকলৰ লগতে অভিভাৱকসকল বহুত আগ্ৰহী আৰু আমাৰ সভাপতি আছে শ্ৰী সঞ্জীৱ কুমাৰ দাস, তেখেতেও যথেষ্ট সহায় কৰিছে আৰু এই কবিতাটো মই নিজে ভাবি শিশুসকলক শিকাইছোঁ। আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি যিটো শ্ৰদ্ধা আছে সেয়েহে মই শিশুসকলক শিকাবলৈ চেষ্টা কৰিছোঁ। 1889 চনৰ 14 নৱেম্বৰ এলাহাবাদত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হয় আৰু তেওঁৰ পিতৃ আছিল মতিলাল নেহৰু, মাতৃ আছিল স্বৰূপ ৰাণী। তেওঁৰ সুযোগ্য সন্তান জৱাহৰলাল নেহৰুৰ স্মৃতি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি 2008 চনত এই কেন্দ্ৰ যোগদান কৰিছোঁ আৰু তেতিয়াৰ পৰাই আমি শিশু দিৱস উদযাপন কৰি আহিছোঁ। আজি মই অতিকে আনন্দিত হৈছোঁ প্ৰাগ চেনেলক পোৱাৰ কাৰণে আৰু তেওঁলোকৰ লগত মোৰ বহুদিনৰ পৰাই চিনাকিও আছিলে। সেয়েহে আজি তেওঁলোকৰ সহযোগ পালোঁ আৰু আমি ইয়াতে শিশু দিৱস উদযাপন কৰিবলৈ লৈছোঁ। নিশ্চিতভাৱে আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিতাপৰ শিলিখাবাৰী অঞ্চলত কণ ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে গঢ় দিয়া হৈছে আৰু তেওঁলোকে যথেষ্ট সুন্দৰভাৱে তেওঁলোকে বৰ্ণনা কৰিছে। কেনেকুৱা লাগিছে কি ক'বা? কিবা গাবা নেকি? কবিতা গাবা? কোৱাচোন। পখিলাই পাখি মেলি উৰে উলাহত, ফুলবোৰ হালি জালি নাচে বতাহত, বুমুৰাই বুন বুনাই ফুলৰ বাহিত পৰে, মৌমাখিয়ে গুণ গুণাই মৌ পাল কৰে, ৰঙা নীলা হালধীয়া বেঙুন আৰু বেঙুনীয়া ফুলবোৰ কিয় বাৰু বাৰে বৰণীয়া। নমস্কাৰ। এটা সুন্দৰ কবিতা আমি উত্তৰ ভৱিষ্যত কামনা কৰিছোঁ। কি ক'বা, কেনেকুৱা লাগিছে? নেহৰু খুৰাৰ প্ৰতি কি জানা কোৱাচোন।
নমস্কাৰ, মোৰ নাম শ্ৰী বিতুল হাজৰিকা। কেন্দ্ৰৰ নাম মিলিকাবাৰী কোহালগাঁও অংগনবাদী কেন্দ্ৰ। আজি মই শিশু দিৱসৰ সভাত জৱাহৰলাল নেহৰুৰ বিষয়ে চমুকৈ দুআষাৰ ক'ম। ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। পণ্ডিত জৱাহৰলাল নেহৰু 1899 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হয়। তেওঁৰ পিতৃৰ নাম মতিলাল নেহৰু। তেওঁৰ পত্নী মৃত্যু স্মৃতিৰ গোটৰ জপত এপাহ গোলাপ ফুল পৰিধান কৰিছিল। শিশুবোৰক মৰম কৰিছিল। শিশুবোৰেও তেওঁক নেহৰু খুৰা বুলি মাতিছিল। সেয়েহে 14 নৱেম্বৰ জন্মদিনটো সমগ্ৰ ভাৰততে শিশু দিৱস হিচাপে পালন কৰা হয়। নমস্কাৰ। 14 নৱেম্বৰ দিনটো শিশু দিৱস সমগ্ৰ দেশতে পালন কৰা হয়। এটা সুন্দৰ বৰ্ণনা দিছে কণ ছাত্ৰ ছাত্ৰী, যিহেতু নিচেই কণমানি, তথাপিতো তেওঁলোকে ক'বলৈ চেষ্টা কৰিছে যে পণ্ডিত জৱাহৰলাল নেহৰু খুৰাৰ প্ৰতি তেওঁলোকে যথেষ্ট শিকিবলৈ চেষ্টা কৰিছে। আৰু অভিভাৱক আছে, অভিভাৱকৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিলে এটা সুন্দৰ পৰিৱেশৰ ইতিমধ্যে আয়োজন হৈ আছে। কি ক'ব এই মুহূৰ্তত অনুভৱটো কেনেকুৱা? যথেষ্ট সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক গঢ় দিয়া হৈছে। প্ৰথমতে মই বাপ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 14 নৱেম্বৰ শিশু দিৱসৰ দিনা শিলিখাবাৰী কোহালগাঁও অংগনবাদী কেন্দ্ৰত যি আমাৰ শিশু দিৱস উদযাপন কৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া কথা। আমি আজি শিশু দিৱস প্ৰত্যেক বছৰে আমি পালন কৰি আহিছোঁ কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ। আজি মই বহুত ভাল লাগিছে। হয়, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, আৰু এইসকল শিশুক এতিয়া এইদৰে গঢ় দি তোলা হৈছে। নেহৰু খুৰাৰ এটা তেওঁৰ সপোন আছিল যে কণ ছাত্ৰ ছাত্ৰীবোৰ যথেষ্ট মৰম কৰিছিল, যথেষ্ট প্ৰেৰণা দিছিল। আৰু এইসকল শিশু, এইসকল অভিভাৱক তেওঁলোক আছে। আমি অমৰিত প্ৰথমতে সামগ্ৰিক দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে কিদৰে সুন্দৰভাৱে তেওঁলোকে অনুষ্ঠিত কৰিছে অনুষ্ঠানসমূহ। পুৱাৰ ভাগত তেওঁলোকে চাফাই কাৰ্যসূচী, তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে বৃক্ষৰোপণ, আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে নেহেৰু খুৰাৰ প্ৰতিকৃতিত তেওঁলোকে মাল্যৰ্পণ কৰিছে, বন্তি প্ৰজ্বলন কৰিছে। এটা সুন্দৰ পৰিৱেশ। আৰু এজন ছাত্ৰ আছে, কণমানি আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেকুৱা লাগিছে, কি ক'বা এই মুহূৰ্তত নেহেৰু খুৰাৰ সম্পৰ্কত কি ক'বা? কোৱা। নমস্কাৰ, মোৰ নাম মহম্মদ ইছমাইল। কেন্দ্ৰৰ নাম মিলিকাবাৰী কোহালগাঁও অংগনবাদী কেন্দ্ৰ। মই আজি শিশু দিৱসৰ সভাত পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে দুআষাৰমান ক'ম। আপোনালোকে ভুল হ'লে ক্ষমা কৰিব। পণ্ডিত জৱাহৰলাল নেহৰু 1999 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম। তেওঁৰ পিতৃৰ নাম মতিলাল নেহৰু। তেওঁৰ পত্নী মৃত্যুৰ পিছত এপাহ গোলাপ ফুল পৰিধান কৰিছিল। তেওঁ শিশুবোৰক মাতিছিল, মৰম কৰিছিল। শিশুবোৰৰ মৰমতে নেহৰু খুৰা বুলি মাতিছিল। 14 নৱেম্বৰ জন্মদিনটো সমগ্ৰ ভাৰততে শিশু দিৱস হিচাপে পালন কৰা হয়। নমস্কাৰ। শিশুসকলক যথেষ্ট মৰম কৰিছিল, যথেষ্ট প্ৰেৰণা দিছিল। আৰু সেইসকল শিশুৱে আজি এতিয়া পণ্ডিত জৱাহৰলাল নেহৰু খুৰাক তেওঁলোকে শ্ৰদ্ধা স্মৰণ কৰিছে। আৰু তেওঁলোকে সুন্দৰভাৱে অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে। এটা সুন্দৰ পৰিৱেশ বুলি ক'লোঁ। এই মুহূৰ্তত দেশৰ লগতে ৰাজ্যখনত ইতিমধ্যে শিশু দিৱস উদযাপন কৰিছে। আৰু সমান্তৰালভাৱে তিতাবৰত এইদৰে উলহ মালহেৰে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এইদৰে এতিয়া তিতাবৰ শিলিখাবাৰী অংগনবাদী কেন্দ্ৰটো, কোহালগাঁও অংগনবাদী কেন্দ্ৰত এটা অতি সুন্দৰভাৱে তেওঁলোকে এটা গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত তেওঁলোকে এইদৰে এতিয়া শিশু দিৱসটো উদযাপন কৰিছে। আৰু নিশ্চিতভাৱে ক'বলৈ গ'লে কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পণ্ডিত জৱাহৰলাল নেহৰুৰ যি মৰম ভাল পোৱা, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি, কণ শিশুসকলৰ প্ৰতি যি মৰম ভাল পোৱা প্ৰবাহ মানুহ আছে, তেওঁলোকে মৰ্মে উপলব্ধি কৰিছে। আৰু তেওঁলোকে প্ৰতিটো কথাই তেওঁলোকে বৰ্ণনা দিবলৈ চেষ্টা কৰিছে।